আপোনালোকে চাই আছে 3JS ব্লগছ। তো আজিৰ ভিডিঅ' টপিকটো একো নাই বাৰু, কিন্তু বনাবলৈ চেষ্টা কৰিছোঁ। বহুত ল'ৰা ছোৱালী দাদা বাইদেউ ভণ্টিহঁতে মানে কৰ্ণাটক তামিলনাডু কৰ্ণাটক তামিলনাডু বহুত জেগাতে ইয়াত লোকেলি কাম কৰিব আহে। একচুৱেলি আমি 4-5জন আমিও কাম কৰি আছোঁ। তামিলনাডুত আছোঁ বৰ্তমান। এৰিয়াটো ক'বলৈ গ'লে ডাইৰেক্ট হচুৰ থালি ৰোড, মেইন ৰোড। আৰু কিছুমানক এইটো কাৰণে বেয়া লাগে, ঠিক আছে, কিছুমানক এইটো কাৰণে বেয়া লাগে যে বহুত বেয়া লাগে অসমৰ পৰা আহি পেলাই মানে অসমৰ মানে নাম বদনামখিনি কৰিবলৈ কিছুমানে আহি যায় নহয়। কিছুমানে চুৰ কৰে, কিছুমানে ডকাইত কৰে, কিছুমানে কিবা কৰে। কিয় কৰে? কি মানে আপোনালোকে কাম কৰিব আহিছে না কিবা চুৰ কৰিবলৈ ধান্দাত আহিছে, কোনোবা কিবা কৰিবলৈ ধান্দাত আহিছে? চাওকচোন, আপোনালোকে এজন কৰি যাব, আপোনালোকে শুনক, আপোনালোকে এজন কৰি যাব, কিন্তু আমাৰ অসমৰ নামখিনি বদনাম কিমান হৈ যায় আপোনালোকে গম পায়। মই মানে চবৰ কাৰণে কোৱা নাই দেই, চবৰ কাৰণে নাই কোৱা। মই যিকেইজনে কৰি গৈছে তেওঁলোকক কৈছোঁ, ঠিক আছে, যিকেইজনে কৰি গৈছে সিহঁতক কৈছোঁ মই। এইবিলাক বহুত বেয়া কথা ন। আৰে আপুনি অসমৰ পৰা আহিছে, ঠিক আছে, অসমৰ পৰা আহিছে আৰু তামিলনাডুত আৰে অসমীয়া মানুহে যদি কিবা কৰিলে কি ইহঁতে ভাল পাব নেকি? সেইটো ভাবিবলগীয়া কথা, ঠিক আছে। আপোনালোকে আহিছে, আহক, বহুত ভাল পাইছোঁ। আপোনালোকে কাম কৰিব আহিছে, আপোনালোকে কাম কৰক না, নিজৰ কামটো চাওক না, ঠিক আছে, নিজৰ কামটো চাওক। আৰু আপোনালোকে এইবোৰ কিয় কৰে কওকচোন? সেইকেইদিন মানে আৰু এমাহ-1.5 মাহ হৈছে শুনা পাইছোঁ বোলে ভিডিঅ'টো মই অলৰেডি বনাই থৈছোঁ, সেইটো ভিডিঅ' চাব পাৰে। এতিয়াও কৈ দিছোঁ বাৰু, কৰ্ণাটকৰ পৰা বোলে সোণ অলংকাৰ বোলে গোটেই চুৰ কৰি পেলাই বোলে মানে হেৰি কৰিছে বোলে, অসমত লৈ গৈছে বোলে, মাটিৰ তলত পুতি থৈছে বোলে। আৰে ভাই, কাম কৰিব আহিছ না ভাই, কাম কৰ না। এইবোৰ কিয় কৰিছ তহঁতে? কৰিছ কিয় তহঁতে? এইবোৰ বেয়া কথা। এইবিলাক কাম কৰিব আহিছে, নিজৰ ধান্দাত থাকিব লাগে। কি চুৰ কৰা ধান্দাতে আহে নেকি? এইবিলাক বৰ বেয়া কথা, এইবিলাক কৰিবও নালাগে মানুহে, ঠিক আছে। এইবিলাক বৰ বেয়া কথা, এইবিলাক কৰিবও নালাগে। এইবিলাক সেইকাৰণে বুজাই পেলাই কওঁগে দেখোন, বুজাই কৈ পেলাই আপোনালোকক লাভ নাই। যিকেইজনে কৰা ধান্দাত আহে দেই, শুনক দেই, মই চবৰ কাৰণে নাই কোৱা। মই যিকেইজনে কৰা ধান্দাত আহে এইকেইটা কৰিবই আৰু, যিমান বুজালেও নহ'ব, যিমান যি কৰিলেও নহ'ব। কিন্তু আপোনালোকে এবাৰ ভাবি চাওকচোন। আৰু মই আপোনালোকক কৈ দিওঁ যে অসমৰে ল'ৰা, কাৰ্বি ল'ৰা হয়, মই ডাইৰেক্ট কৈ দিছোঁ, ঠিক আছে। নিজকে অসমীয়া ভাবোঁ, কাৰ্বি ল'ৰা হয়। কিন্তু মই আপোনালোকক কৈ দিওঁ, আজিৰ পৰা মই 2015 চনতে আহা, আজি 2022 চন হৈ গ'ল, ঠিক আছে। আজি 2022 চন হৈ গ'ল। আপোনালোকক কৈ দিওঁ 2022 চন হৈ গ'ল আজিলৈকে। চাওক, ইমান বছৰে ইয়াত কেনেকুৱাকৈ মই আছোঁ, কেনেকুৱাকৈ মানে মিলি জুলি কেনেকুৱাকৈ আছোঁ চাওক। আৰু চাওক, অসমৰ পৰা আহি পেলাই যদি ইয়াত কাম কৰা মানুহে যদি কিবা মানে অঘটন কৰি দিয়ে বা কিবা চুৰ কৰি দিয়ে, ভাল পাব নেকি ইয়াৰ মানুহে? আপোনালোকে কমেণ্ট কৰি জনাওকচোন। ইয়াৰ মানুহে যদি অসমত গৈ পেলাই যদি কোনোবা কিবা কৰে, চুৰ কৰে, ডকাইত কৰে, কি আপোনালোকে চাই থাকিব?